ঘৰতে অলপ সময় এনে টোপনি মাৰি আছিলোঁ। ইফালে আকৌ চুলিডালো বহুত দীঘল হৈছে, কাটিম ৰ'ব। ইফালে 12:30 বাজি পাৰে হৈ গ'ল আৰু বাহিৰৰ ফালে ওলাই আহি দেখিলোঁ বা কি ধুনীয়া ৰ'দ দিছে। আৰু ইফালে কোনো ঘৰত মানুহ নাই, মানে ঘৰৰ মানুহ চব মামাহঁতৰ তাত গৈছে। এইখিনি টাইম ভাত খোৱাৰ টাইম মোৰ আৰু চাহ খাবলৈহে মন গ'ল। চাহখিনিও তাড়াতাড়িকৈ বনালোঁ। মই চাহ বনালে গাখীৰ, চাহপাত, চেনি একেলগে একেবাৰতে দি লওঁ। ইফালে আকৌ চাহখিনিও বনা হ'ল, পটাপট খাই এবাৰ বাহিৰলৈ ওলাই যাওঁ। চাহখিনিও আপোনালোকক দেখুৱাই খালোঁ, বেয়া নাপাব আৰু। বাহিৰলৈ ওলাই আহি দেখিলোঁ যে বতৰটো কি যে ৰূপ ধৰে, এবাৰ ৰ'দ দিয়ে এবাৰ বৰষুণ দিয়ে। এই বতৰৰ মহিমা অলপো ধৰিবই নোৱাৰি। এটা কথা সঁচা, নাৰীৰ মহিমা আৰু বতৰৰ মহিমা সঁচাই বেলেগ। বাৰু এইবোৰ বাদ দি ভালকৈ তালাটো মাৰি এবাৰ বাহিৰলৈ যাওঁ। তেনে বিশেষ বাহিৰত একো কাম নাই, এনে এবাৰ জাষ্ট ফুৰি আহোঁ। বাহিৰৰ ফালে এবাৰ ওলাই আহিলোঁ। ইহঁতে আৰু লগ ধৰিছে কেৰম খেলিবলৈ। মই ক'লোঁ কি এতিয়া আৰু কেৰম খেলা টাইম নাই, এতিয়া যাওঁ। এইখন ফিল্ডত মই বহুত সৰুৰ পৰাই বল খেলিছোঁ, যদিও সৰু ফিল্ড বহুত ধুনীয়া। আৰু যিহেতুকে খেতিৰ চিজন, ইয়াতে ধুনীয়াকৈ কঠীয়া পুতিছে আৰু আগত বোলে নাৱৰ খেল